নমস্কাৰ, মই চক্ৰমণি শইকীয়া। আজি মোৰ লগত আছে মণি। এওঁ বৰ্তমান এয়াৰপৰ্টত কৰি আছে, ডিমাপুৰ এয়াৰপৰ্ট। তুমি কি কৰি আছা কৈ দিয়া এবাৰ। হাই, মই ইণ্ডিগ'ত কাম কৰি আছোঁ বৰ্তমান। ডিমাপুৰ এয়াৰপৰ্টত ইণ্ডিগ' এয়াৰলাইন্সৰ আণ্ডাৰত কৰি আছে। আজি আমি এফালে যাবলৈ লৈছোঁ। এওঁ আহিলে মোৰ ঘৰলৈ, ডিমাপুৰৰ পৰা আহিছে মোৰ ঘৰলৈ। গোলাঘাট আহিছে, ডিমাপুৰ টু গোলাঘাট। আৰু আমাৰ হৈছে গাঁৱৰ এৰিয়া। ফৰগাৰ্ডিঙৰ পৰা আনিলোগৈ আৰু এতিয়া আমি অকণমান ইয়াক ফুৰাবলৈ নিওঁ। আৰু লগতে কথা এটা কওঁ যে আপোনালোকৰ লগতো যাতে নহয় তেনেকুৱাটো। যে কালি ৰাতিপুৱা মই শুই উঠিছোঁ যে মোবাইলত দুটা দেখিছোঁ যে SBIৰ পৰা মেছেজ আহিছে দুটা। মোৰ একাউণ্টৰ পৰা পইচা কাটিছে 295কে দুটা কাটিছে। আৰু এই দুটা কাটিছে মানে লিখিছে যে মেইনটেনেন্স চাৰ্জ বুলি কৈছে। আৰু মই লগালগ ব্ৰাঞ্চত গ'লোঁ। ব্ৰাঞ্চত গৈ পেলানি ক'লোঁ যে কিহৰ কাৰণে কাটিছে। তেওঁ কৈছে যে আপোনাৰ লোন আছিলে আগতে, যে লোনৰ কাৰণে এইটো চেক বাউন্সৰ চাৰ্জ কাটিছে। চ' মই ক'লোঁ যে লোন মোৰ 2020তে ক্ল'জ হ'ল, গতিকে এতিয়া কিহৰ কাৰণে কাটিছে, যে অত ইমান নাই কৰা, এতিয়া কিহৰ কাৰণে কাটিছে। তেওঁলোকে ক'লে যে আমাৰ ইয়াত এইটো নহয়, এইটো এনেকুৱা এটা কিবা ছাৰ্ভিচ এটা এক্টিভেট হৈ যায় আপুনি যেতিয়া বেলেগ বেংকৰ লগত টাই আপ কৰে লোন লয়। আৰু এইটো আপুনি গৈ পেলানি আপোনাৰ যিটো এগেইনষ্টত আপুনি যিটো ব্ৰাঞ্চত গৈ পেলানি লোন লৈছিলে তাত গৈ পেলানি এবাৰ খবৰ কৰক আৰু তাত কওক যে যিটো ছাৰ্ভিচ এক্টিভেট হৈ আছে এইটো আপোনালোকে ষ্টপ ৰিকুৱেষ্ট পঠাবলৈ সিহঁতক এপ্ৰ'চ কৰক। কিন্তু মই তাতো গ'লোঁ, বাজাজ ফিনচাৰ্ভৰ ব্ৰাঞ্চতো গ'লোঁ। সিহঁতৰ তাত গৈ মই এটা বিশেষ বহুত এটা হেল্প নাপালোঁ, সহায় একো নাপালোঁ। সিহঁতি কৈছে যে আমাৰ ফালৰ পৰা একো নাই অপশ্যন, যে আপুনি ব্ৰাঞ্চত যাওক। চ' আমাৰ গোলাঘাটৰ ব্ৰাঞ্চকেইটা এনেকুৱাই যে কোনো ব্ৰাঞ্চত একো কাম নহয়, ইটোৱে সিটোলৈ ঠেলিয়াই থাকে আৰু একো কাম নহয়। গতিকে আপুনি নিজেই হাতত কিবা এটা ব্যৱস্থা ল'ব লাগিব। আৰু তাৰপিছত আহি মই ফোন কৰিলোঁ, যিটো SBI কাষ্টমাৰ হেল্পলাইন নাম্বাৰ, তাত ফোন কৰিলোঁ। তাত এটা কমপ্লেইন ইছ্যু কৰিলোঁ। আৰু কমপ্লেইন ইছ্যু কৰাৰ ঠিক 4-5 ঘণ্টাৰ পিছতে আকৌ এটা মোলৈ ফোন আহিলে। সিহঁতি মোক কি বুলি ক'লে ৰেকৰ্ডিংটোত মই দি দিছোঁ, আপোনালোকে ৰেকৰ্ডিংটো শুনি ল'ব পাৰে। চ' তাৰপিছত সিহঁতি ক'লে এনেকৈ আৰু নাকাটে, পেণ্ডিং চাৰ্জ আছিলে। কিন্তু পেণ্ডিং চাৰ্জ আছিলে অতদিনে কিয় কটা নাছিলে, যে আগতেতো কাটিছিলে বাৰু, এইটো মোৰ বাউন্স আছিলে, বাউন্সৰ কাৰণে চেক বাউন্সৰ চাৰ্জ কাটে। চ' পেনাল্টিৰ চেক বাউন্সৰ চাৰ্জ কাটে। কিন্তু মাজতে ইমান দিন গেপ লৈ আকৌ যে মোক এনেকৈ 600 এটা কাটি দিব ভবা নাই। বেছি এমাউণ্ট নহয়, কিন্তু 600, আৰু সেই 600টোৰ কাৰণে ঘূৰিবলৈ দিগদাৰ হয়। কিন্তু এনেকৈ অযথা যেতিয়া কাটি দিয়ে তেতিয়া মানুহৰ মূৰ নষ্ট হৈ যায়। আৰু যে মোৰ লোন ক্ল'জ হ'ল বা মোৰ EMI চব কমপ্লিট হৈ ক্ল'জ হ'ল তাৰ প্ৰুফ আছে, মোৰ লগতে আছে, মই দেখাই দিছোঁ আপোনালোকক। চব বাজাজৰ পৰা লৈছিলোঁ হ'লে, এইটো এটা কপি, এইবিলাক ক্ল'জ হ'ল, চব ক্ল'জ হ'ল, চব বাজাজে কিন্তু এইবিলাক উলিয়াই দিছে বাজাজে, কিন্তু বাকী সিহঁতে একো হেল্প কৰিব পৰা নাই। সিহঁতে লাষ্টত গৈ পেলাই মোক কি ক'লে যে এটা মেইল আইডি লিখি দিছে, মেইল কৰিব এইটোতে যে কিহৰ কাৰণে কাটিছে। তাৰ বাহিৰে বিশেষ একো সহায় নজনালে। আৰু তাৰপিছত যিটো SBIৰ পৰা মোলৈ ফোন আহিলে, সেই ফোনটোত তেওঁলোকে এটা আশ্বাস দিছে যে নেক্সট আৰু আপোনাৰ নাকাটে, দুটা পেণ্ডিং চাৰ্জ আছিলে, দুইটা পেণ্ডিং চাৰ্জ কাটি দিয়া হ'ল। চ' মই কৈছোঁ যে নেক্সট যদি কাটে মই কি কৰিম। চ' নেক্সট কাটিলে ব্ৰাঞ্চত যাবলৈ কৈছে এবাৰ। মই বোলো ব্ৰাঞ্চলৈকে ইমানকৈ দৌৰি থাকিব নোৱাৰোঁ, যদি নেক্সট কাটে মই একাউণ্ট ক্ল'জ কৰিম। চ' এইখিনিয়ে কথা। গতিকে বাজাজৰ পৰা যেতিয়া আপুনি ফাইনেন্স কৰিব, কিবা এটা বস্তু ল'ব, তেতিয়া অকণমান সাৱধান চাই ল'ব এই কাহিনীবিলাক। মোৰ লগতে নহয় আৰু বহুতৰ লগত হৈছে। আৰু আপোনালোকৰ যদি কাৰোবাৰ লগত হৈছে আপুনি জনাব, কমেণ্ট কৰি জনাব, আৰু কেনেকৈ ছ'ল্ভ কৰিছে সেইটোও জনাব। বৰ্তমান মই সেইখন একাউণ্ট ইউজ কৰিবলৈ বা সেইখনত ট্ৰাঞ্জেকশ্যন কৰিবলৈকে মোৰ প্ৰব্লেম হৈছে, ভয় হৈছে। কাৰণ কেলৈ একাউণ্টত পইচা যেতিয়া সোমায়, তেতিয়া আপুনি পইচাটো কাটি দিয়ে, তেতিয়া আপোনাৰ গম পায় নহয় কেনেকুৱা হয়, যে এটা আনৱান্টেড ট্ৰাঞ্জেকশ্যন যেতিয়া হৈ যায়, আপুনি নভবাকৈ যেতিয়া ছাডেনলি আপোনাৰ পইচা কাটি দিয়ে। চ' এইখিনিয়ে ক'লোঁ। আৰু এতিয়া ভিডিঅ'টো আগলৈ চাই থাকক, যে আমি এতিয়া ক'ত যাওঁ, কি আপোনালোকক দেখাব পাৰোঁ। ত' এইটো এটা সৰু ব্লগ, আৰু ইয়াতে এটা সৰু ইনফৰ্মেশ্যন দিছোঁ যে বাজাজৰ পৰা আপোনালোকে যেতিয়া ফাইনেন্স কৰিব তেতিয়া অকণমান সাৱধান হ'ব, বহুত লেতেৰা। আৰু একবাৰ যদি আপোনাৰ বাউন্স হয় নহয়, 450 পেনাল্টি কাটিব, প্লাছ 295 কাটিব, এৰাউণ্ড 300 আৰু 300 চাৰ্জ, এইফালে 450 কাটিব, প্লাছ আপোনালোকৰ যিটো EMI সেইটোতো দিবই লাগিব। গতিকে সাৱধান অকণমান। পৰাপক্ষতটো মই ল'বলৈ ৰিকমেণ্ড নকৰোঁ। আৰু আমাৰ গোলাঘাটততো আপুনি একো সহায় নাপায় এইবিলাক ক্ষেত্ৰত। চ' আপুনি নিজেই অকণমান মেইল চেল কৰি পেলাই চাব লাগিব। আৰু চাওঁচোন মই মেইল কৰিছোঁ কি হয়, কি ৰিপ্লাই আহে, চব আপোনালোক জনাই যাম বাৰু। আৰু এতিয়া আমি যাওঁ
কমাৰবন্ধা যাওঁ। তাৰপিছত ক'লে যাওঁ আপোনালোকক দেখাম। আহি সৌৰভদাৰ দোকান পাইছোঁহি। সৌৰভদাৰ ইয়াত পাণ এটা খালোঁ। পাণ মানে খাইছোঁ আৰু কিবা এটা পাণ বুলিয়ে কৈছোঁ। চৌকা সৌৰভজ্যোতি শইকীয়া কমাৰবন্ধা দেই, আহিব পাণ খাব, বৰ ধুনীয়া পাণ বনায়। এতিয়া যাম আমি অলপ আগলৈ। হে গাইজ, মই চকুপানী শইকীয়া। আমি আহি ঘৰ পালোহি। মানে আমি ব্লগ কৰিম বুলি নহয়, একচুৱেলি আপোনালোকক সৰু এটা ইনফৰ্মেশ্যন দিলোঁ। আৰু আমি বহুত জেগাত গ'লোঁ। প্ৰত্যেকটো জেগাত ভিডিঅ' কৰিব পৰা নগ'ল, কাৰণ কথাটো কি হ'ল, মই ড্ৰাইভিংটো মই কৰিবলগীয়া হ'ল। মানে স্কুটিখন মই নিজে চলাই যাবলগীয়া হ'ল। গতিকে মই এখন হাতত মোবাইল লৈ পেলাই কৰিব নোৱাৰিলোঁ। আৰু দ্বিতীয় কথা হ'ল, আমি অলপমান এনেকৈ ঘূৰিলোঁ আৰু মণিক মই অলপ দেখালোঁ। মণিকান্তক মই অলপমান জেগা দেখালোঁ, আমাৰ ওচৰৰে কমাৰবন্ধা, কছাৰীহাট তেনেকৈ দেখালোঁ। আৰু তাৰপিছত আমি ঘৰ আহিলোঁ। ঘৰ আহি এতিয়া প্ৰায় 10 মিনিটমান হৈছে। ইও অলপ ফ্ৰেছ হ'ল, ময়ো অকণমান ফ্ৰেছ হৈ পেলাই এতিয়া আকৌ বোলো ভিডিঅ'টো শেষ কৰোঁ। আৰু মণিৰ লগত 2-এটা কথা পাতিবলৈ আছে। এতিয়া মণিৰ লগত আমি 2-এটা কথা পাতিম। তাৰ আগত আমি ছেটআপটো ৰেডি কৰি লওঁ। কেমেৰা ষ্টেণ্ডত লগাই পেলাই লৈছোঁ। এতিয়া আমি মণি বহি আছে, ড্ৰেছ চেঞ্জ কৰিলে। এতিয়া কৈ দিয়া, তোমাৰ ঘৰ ক'ত, তুমি ক'ত থাকা, কি কথা মণি, অকণমান তোমাৰ বিষয়ে কৈ দিয়া। আজি তুমি বহুত দিনত ফুৰিবলৈ আহিছা। মোৰ নাম শ্ৰী মণিকান্ত হীৰা, মোৰ ঘৰ জাগিৰোড, মৰিগাঁও, অসম। আৰু মই বৰ্তমান ডিমাপুৰ এয়াৰপৰ্টত ইণ্ডিগো এয়াৰলাইন্সত কাম কৰি আছোঁ। আৰু মোৰ জাৰ্ণিটো অলপ লম্বা আছিলে, আৰু ইমান ডিটেইলটো ক'ব নোৱাৰিম, ত' অলপ কৈ দিওঁ যে ফাৰ্ষ্ট ষ্টাৰ্টিং কৰিছিলোঁ মই মাৰ্চেণ্টশ্বিপ নেভিৰ পৰা। ত' 2 বছৰ কোৰ্চ কৰিলোঁ। তাত একো জব নোপোৱাৰ কাৰণে ফাইনেলি আহি মই ডিমাপুৰ এয়াৰপৰ্টত ইণ্ডিগো এয়াৰলাইনত কাম কৰি আছোঁ। ফাৰ্ষ্ট মই লোডাৰ কৰিলোঁ, ছেকেণ্ড এতিয়া এই লোডাৰ কামটো কেনেকুৱা হয়? ফাৰ্ষ্ট লোডাৰ কামটো এনেকুৱা হয় যে আপুনি লোডাৰ কামটো অনলাইন এপ্লাই নহয়, অফলাইন এপ্লাই হয়। ত' আপুনি অফলাইন 8 পাছ, 9 পাছ, 10 পাছে কৰিব পাৰে। ত' একচুৱেলি মইতো জানোৱেই বাৰু লোডাৰ, ময়ো তাতে কৰি অহা। একেটা এয়াৰপৰ্টতে কৰি আছিলোঁ আমি দুইজনে মানে আগতে। মইতো জব এৰিলোঁ, আপোনালোকে গম পায়েই। আৰু লোডাৰটো কেনেকুৱা অকণমান কৈ দিয়া। লোডাৰৰ কামখিনি কি হয়, কি কৰিব লাগে? ত' লোডাৰৰ চেলাৰী পেকেজখিনি কৈ দিবা। আৰু এপ্লাইটো বাৰু সিহঁতি গৈ পেলাই তাতে গৈ বায়'ডাটা দিলেই হৈ যায়, সেইটো চবেই জানে। তুমি কৈ দিয়া সিহঁতৰ কাম কি হয়, যদি কোনোবা যাব বিচাৰে, ইণ্টাৰেষ্টেড হয়, যাব পাৰে। ত' লোডাৰৰ কাম বেছি একো নাথাকে, হ'লেও অলপ বহুতখিনি কামেই কৰিব লাগে। ত' ফাইনেলি মৰ্ণিং যেতিয়া আপুনি গৈ ডিউটি জইন কৰে, ত' ফাৰ্ষ্ট অফ অল আপুনি এয়াৰপৰ্টৰ ফাৰ্ষ্ট অফিচ ক্লিনিং কৰিব লাগে ফাৰ্ষ্ট। ছেকেণ্ড, বেগেজ পেচেঞ্জাৰ যেতিয়া আহে, বেগেজ আপুনি এপ্ৰ'চ কৰিব লাগে, কেনেকৈ স্কেন কৰে, টিকেটিঙত আপুনি কেনেকৈ এপ্ৰ'চ কৰিব, তাৰপিছতে বেগেজটো কেনেকৈ লগাব, BMAত আপুনি ট্ৰলিত চাইজিং কেনেকৈ কৰিব লাগে, সেইখিনি আমাৰ বেকগ্ৰাউণ্ড কাম থাকে। তাৰপিছত BMA বুলি কয়, তাত আমি বেগেজ গোটেই লোড কৰিম। আৰু লাষ্টত আপুনি গৈ যেতিয়া ফ্লাইট আহিব, ত' আমি তাত 15 মিনিট প্ৰথমে গৈ তাত আমি কি কৰিম, এপ্ৰ'চ কৰিম, F40 বিন চেক কৰিম, এইবিলাক বাকী এইবিলাক সৰু সৰু কাম থাকে, কৰিব লাগে। আৰু ফ্লাইট অহাৰ লগে লগে আমি বেগেজ অফলোড আৰু লোড কৰিব লাগে। চিকিউৰিটি ষ্টাফ, স্কিপাৰ আৰু ইঞ্জিনিয়াৰে যি ডাইৰেকশ্যন দিব, সেইমতে আমি কাম কৰি শেষ কৰিব লাগে। আৰু টাইমৰ ভিতৰতে বেগেজ লোড, অফলোড, ক্লিনিং, তাৰপিছতে আৰু পেচেঞ্জাৰ যদি কিবা অসুবিধা হয় তাক বুজাব লাগে, বছ ইমানখিনি কাম থাকে। এতিয়া এয়াৰপৰ্টত থাকি তুমি কেনেকুৱা পাইছা? তুমি কিমান দিন হ'ল এয়াৰপৰ্টত? এয়াৰপৰ্টত অলৰেডি মোৰ 2 বছৰ কমপ্লিট কৰিলোঁ। 2 বছৰ এক্সপিৰিয়েঞ্চ তোমাৰ কেনেকুৱা হ'ল? 2 বছৰ এক্সপিৰিয়েঞ্চ বহুত ভালে হৈছে। তো থাকি কেনেকুৱা পাইছা বা কৰি কেনেকুৱা পাইছা কাম? প্ৰথম আৰম্ভণিতে অলপ নাৰ্ভাছ আছিলোঁ, কেনেকৈ এডজাষ্ট কৰিম বা এয়াৰপৰ্ট কেনেকৈ অলপ ভয় লাগিছিলে কেনেকৈ কৰিম বুলি। তো 1-2 মাহৰ পাছত অলপ ভাল লাগিব ধৰিলে। এতিয়াতো ইণ্টাৰেষ্ট লাগিছে কাম কৰি। তো সদায় বেলেগ বেলেগ মানুহ লগ পোৱা যায়, নতুন নতুন কথা শিকিব পোৱা যায়। তো ডেইলি আমি পেচেঞ্জাৰ লগ পাওঁ, কিছুমান ডাঙৰ চিনিয়ৰ থাকে, কোনোবা VIP মানুহ আহে। তো সদায় বেলেগ বেলেগ কথা বেলেগ পাতিব লাগে। এই লোডাৰবিলাকৰ পেকেজ কেনেকুৱা এনেই? তো লোডাৰ পেকেজ আপুনি ধৰি লওক বেলেগ বেলেগ এয়াৰলাইন্স লৈ সেইটো কৈ দিয়া তুমি, ক'ত কেনেকুৱা? তো চবতছে ভাল পেকেজটো আপুনি স্পাইজেট হওক বা এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, চব বেলেগ বেলেগ পেকেজ দিয়ে। তো আপুনি এয়াৰ ইণ্ডিয়াটো এতিয়া বৰ্তমান প্ৰাইভেট হৈছে, প্ৰথমতে গভৰ্ণমেণ্ট আছিলে। তো তাহাঁতৰ পেকেজটো এই লোডাৰৰ কাৰণে ফাৰ্ষ্ট ষ্টাৰ্টিং 12,000। আৰু ইণ্ডিগো এয়াৰলাইনৰ কাৰণে স্পেচিয়েলি মোৰ যিটো এক্সপিৰিয়েঞ্চ, তো আপুনি ইণ্টাৰনেশ্যনেল হ'লে 15,000 পাৰ কৰি ফাৰ্ষ্ট ষ্টাৰ্ট পেকেজ মানে পাই আপুনি চেলেৰী পেকেজ পাব। আৰু যদি ডেম'ক্ৰেচিত হয় তো আপুনি 7,000, 6,000 পৰা ষ্টাৰ্ট কৰিব লাগিব আপুনি ফাৰ্ষ্ট ষ্টাৰ্টিং চেলেৰী।
এতিয়া তোমালোকৰ তাৰমানে ডিমাপুৰ এয়াৰপৰ্টত বহুত কম দি আছিলে এইবিলাক, বহুত কম দিয়ে। বহুত কম দি আছিলে এইবিলাক। আৰু তাত তেতিয়া ইমান ফ্লাইটো নাছিলে, মই থাকোঁতে মানে এটাই ফ্লাইট আছিলে। আৰু এতিয়া বাঢ়িছে বুলি কৈছে। এতিয়া ডেইলি 4 ফ্লাইট, ডেইলি 4 ফ্লাইট, 2 এতিয়া 2 এয়াৰবাছ। আৰু এতিয়া কি কৰা তুমি তাত? এতিয়া তোমাৰ বৰ্তমান লোডাৰ কাম কৰিব নালাগে এতিয়া তুমি? এতিয়া বৰ্তমান মোৰ লোডাৰ কাম নহয়, এতিয়া বৰ্তমান মই টেকনিচিয়ান হেল্পাৰ। তো এতিয়া মই খালি ফ্লাইটত চক অফ কৰোঁ আৰু ইঞ্জিন ৱৰ্ক ৰান কৰোঁ। গোটেই ফ্লাইটখন চাব লাগে। তো এমি বা ইঞ্জিনিয়াৰ যদি কিবা ডাইৰেকশ্যন দিয়ে সেইমতে কাম কৰিব লাগে। তো কিবা ভিতৰত যদি মানে কিবা প্ৰব্লেম হৈ যায়, কিবা ইঞ্জিন ওলায়, কিবা লাগে, তো মোক ইনফৰ্মেশ্যন দিয়ে, মই আনি দিওঁ আৰু সেইমতে কাম কৰি যাওঁ। আচ্ছা, আৰু ফ্লাইটৰ মেইনটেনেঞ্চটো এমিয়ে কৰে আৰু তাৰ লগত তুমি মানে হেল্পাৰ হিচাপে থাকিব লাগে। আৰু তাত তুমি কাম শিকিছা নাই এতিয়া? শিকিছোঁ, বহুতখিনি কাম শিকিছোঁ। মানে এনেই টেকনিচিয়ান হেল্পাৰক বিশেষকৈ ৱৰ্ক ৰান কৰিব নিদিয়ে। তো এমি মানে মোক শিকাইছে ৱৰ্ক ৰান কেনেকৈ কৰে। তো ফাইনেলি মই ৱৰ্ক ৰান কৰিব শিকিলোঁ। তো অলপতো কাম জানিছোঁ, আৰু আগুৱাই গ'লে এক্সপিৰিয়েঞ্চ হৈ গ'লে তেতিয়া আৰু ভালকৈ শিকিব পাৰিম। ঠিকে আছে, আৰু বেছি বহলাই নকওঁ, ইয়াৰ জাৰ্ণিটো গম পালেই। বৰ্তমান থাকে তাতে, আৰু চেলাৰী পেকেজ নুসুধোঁ কাৰণ সুধিব নাপায় চেলাৰী পেকেজ, এতিয়া নুসুধোঁ। তেওঁ পায় কিমান পায় এইটো দৰকাৰ নাই আমাক, তেওঁ মুঠতে কাম কৰি আছে। আৰু যদি কোনোবাই যাব বিচাৰে ডিমাপুৰ এয়াৰপৰ্টত, হয়, তুমি কি ক'বা? যদি কোনোবা ইণ্টাৰেষ্ট আছে ডিমাপুৰ এয়াৰপৰ্ট হওক বা বেলেগ এয়াৰপৰ্টতে হওক, এনি এয়াৰলাইন্সত, তো যিকোনো এয়াৰলাইন্সত আপুনি যাবৰ কাৰণে লোডাৰৰ কাৰণে আপুনি যদি কোৱালিফিকেশ্যন কি লাগে কৈ দিয়া? হেল্পাৰৰ কোৱালিফিকেশ্যন আপোনাৰ 9 পাছ, 8 পাছৰ পৰা ষ্টাৰ্ট হয়, 8 পাছৰ পৰা 10 পাছলৈকে। আপুনি 10 পাছ থাকেতো হেল্পাৰৰ আপুনি টিম লিডাৰো হ'ব পাৰিব। যদি 12 পাছ হয় তেতিয়া আপুনি এছিষ্টেণ্টো হ'ব পাৰিব তাৰ, মানে ধৰি লওক ছুপাৰভাইজাৰ নিচিনা তাৰ হাই লেভেলত। আৰু যদি আপুনি ধৰি লওক গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যায়, তাত আপুনি ITI কৰিব পাৰিব, চিকিউৰিটি ষ্টাফ বা আপুনি টিকেটিং কাউণ্টাৰ বহিব পাৰিব। আৰু লগতে যদি কম্পিউটাৰ ডিপ্ল'মা কৰি যায় আপুনি স্কিপাৰো হ'ব পাৰিব। অভাৰঅল কিবা জীৱনটো মানে তাত কৰিলে কিবা এটা সাৰ্থক হোৱা যেন লাগিবনে, নে টাইম ৱেষ্ট হ'ব? যদি আপুনি লোডাৰত থাকে তো আপোনাৰ এনেই টাইম ৱেষ্ট, কিয়নো আপোনাৰ যদি লাইফ কেৰিয়াৰ ভাল লাগে তো আপুনি লোডাৰত গৈ একো লাভ নাই। যদি আপুনি ধৰক ডিগ্ৰী কমপ্লিট কৰি আৰু লগতে আপুনি যদি কম্পিউটাৰ চাৰ্টিফিকেট লৈ যায়, তো অলপ লাইফটো বেটাৰ বুলি ক'ব পৰা যায়, কিয়নো তাৰ অলপ চেলেৰি পেকেজো ভাল আৰু লগতে কামটো অলপ আৰাম হয়। আৰু মোৰতো কামখিনি আৰামেই আছিলে, মোৰ একো কষ্টই নাই। মই আমাৰ দেখি থাকোঁতে মানে লোডাৰখিনি দেখোঁতো বহুত কষ্ট হয়, আৰু লোডাৰখিনি আমাক চাই কয় যে আমাৰ চবতকৈ আৰাম এয়াৰপৰ্টটোৰ ভিতৰত। আৰু সেইটো কোনো পিছৰ কথা। আৰু দ্বিতীয় এতিয়া কথাটো হ'ল যে তুমি ৰিকমেণ্ড কৰিবা নকৰা? যদি তোমাৰ ঘৰৰ ল'ৰাজনী ছাপ'জ লোডাৰ কৰিবলৈ, তুমি কি ৰিকমেণ্ড কৰিবা? তই যাবি নে নাযাবি? বৰ্তমানতো যদি মই যেনেকৈ এক্সপিৰিয়েঞ্চ কৰিছোঁ, তো যে লোডাৰত যোৱাতকৈ নোযোৱাই ভাল নেকি? হয়, যদি লোডাৰত যায় ডেম'ক্ৰেচীতো যাব নালাগে, মইতো মানা কৰিম যে ডেম'ক্ৰেচীত যাব নালাগে, কিয়নো অলপ হাৰ্ড ৱৰ্ক হয়। বাহিৰত হ'লেতো আপোনাৰ ভাল, ইণ্টাৰনেশ্যনেল যদি যায় তো মই এপ্ৰ'চ কৰিম, কলকাতা, দিল্লী এইবিলাকত পেকেজ ভাল, এইবিলাকত যাব পাৰে। সৰু সৰু এয়াৰপৰ্টত মানে অলপ দিগদাৰ হয় এডজাষ্ট কৰিবৰ কাৰণে। আৰু এয়াৰপৰ্টত এয়াৰলাইন্স বুলি ক'লে যে বহুত ডাঙৰ এটা চাকৰি, এইটো এনেকুৱা অসম্ভৱ। মানে এনেই মানুহকে জানে যে প্ৰফেচনেল কাম বুলি ক'ব পাৰি, কিন্তু প্ৰফেচনেল থাকেহে নামটো, কিন্তু প্ৰফেচনেল বুলি এনেকুৱা বিশেষ একো নাথাকে। সেইটোৱে আচলতে পেকেজটোৰ ওপৰতে ভিত্তি কৰিব, আৰু চব পেকেজৰ ওপৰতে ডিপেণ্ড কৰিব। ঠিকে আছে বাৰু, ভাল লাগিলে। আৰু বিশেষ নকওঁ, ITৰ ওপৰত 2-4টা কথা ক'বলগীয়া আছে, কিন্তু আজি নকওঁ। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ITৰ ভিডিঅ'ত যিমানখিনি ভিডিঅ' পাওঁ দি যাম, আৰু নেক্সটটো মই প্ৰেক্টিকেল সৈতে দিম বুলি ভাবিছোঁ। আৰু এতিয়া আজিৰ ভিডিঅ'ত যিটো এটা প্ৰব্লেম ক'লোঁ যে এইটো 95K কাটে, এইটো কাৰোবাৰ লগত যদি হৈছে আপুনি কমেণ্ট কৰিব, মই নিশ্চয় যিমানকণ পাৰোঁ সহায় কৰিম। আৰু মোৰ ইতিমধ্যে চল্ভ হৈছে, মানে 80% চল্ভ হৈছে, আৰু 20% আছে, কোনটো কনফাৰ্মেশ্যন হ'লেই মেইলৰ কনফাৰ্মেশ্যন পালে মই আজৰি আৰু। ঠিক আছে, বাই বাই।